Hey everyone, welcome back to the channel. Welcome back to another vlog. এয়া হৈছে মোৰ পাপা আৰু পাপাই কৰিছে অলপ বদমাইশি, সেইকাৰণে মই কাণত ধৰি উঠা বহা কৰিছোঁ। আৰু এই দুজনী হৈছে, এজনী হৈছে মোৰ মাৰ মা আৰু আনজনী হৈছে মোৰ দেউতাৰ মা। দুজনকে একেলগে লৈ আহিছোঁ ডক্টৰৰ ওচৰত আৰু মেমৰিবিলাক ষ্ট'ৰ কৰি ৰাখিছোঁ। আৰু আজি আহিছোঁ মোৰ সপোন পূৰা কৰিবলৈ। মোৰ সপোন হৈছে কেক ডেকৰেটিং কৰা আৰু ৰন্ধা বঢ়াৰ নানান কাম কাজ কৰা। ৰন্ধা বঢ়া কৰি মই অত্যন্ত ভাল পাওঁ আৰু যাৰ কাৰণে মোৰ এটা কুকিং চেনেল আছে, আপোনালোকে পাৰিলে তাত ভিজিট কৰিব পাৰে। তাৰ নাম হৈছে প্ৰীতি হাৰ্ট আৰু স্মেল অফ ৰেড সয়েল বুলি চাৰ্চ কৰিলেও পাই যাব, কাৰণ নামটো আগতে সেইটোৱে আছিল, সেইটো নামত চাৰ্চ কৰিলেও পাই যায়। আৰু মই কেক বনাব জানো, কিন্তু ডেকৰেটিং কৰিব নাজানো, সেইকাৰণে মই ডেকৰেটিং শিকিবলৈ ইয়াতে আহিছোঁ। আৰু এই বাইদেউজনীয়ে আমাক ডেকৰেটিং শিকাই আছে আৰু কেনেকৈ আমি ক্ৰীমবোৰ ফুলাব লাগে সেইবোৰ আমাক শিকাই আছে, ফৰ্মিং কৰিব লাগে ক্ৰীমবোৰ কেনেকৈ, সেইবিলাকে আমাক দেখুৱাই আছে। আৰু মই ইয়াতে স্কিপ কৰা নাই, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে কোনো ইণ্টাৰেষ্টেড যদি কোনো পাৰ্চনে মোৰ ভিডিঅ' চাই থাকে, তেওঁলোকৰ সুবিধা হ'ব। আৰু আমি 4টা ডিজাইনৰ কেক আজি ডিজাইন শিকিছিলোঁ আৰু ইয়াৰ পিছতো শিকিম আৰু বহুত শিকিবলগীয়া আছে, বহুত শিকিবলগীয়া থাকে। আৰু গাড়ীবোৰ যাই আছে, ইমান বেয়াকৈ চাউণ্ড উঠি আছে নহয়, কি ক'ম। আৰু মই ৰাতি ভইচ অভাৰটো দিয়া নহ'ল, যি কি নহওক এতিয়া ডিজাইন বনাই আছে। ইয়াতে বাইদেউগৰাকীয়ে ৰ'জ বনাই আছে আৰু তাৰপিছত আমিও ডিজাইন কৰিছিলোঁ, কিন্তু আমাক এবাৰকেহে দেখাই দিছে। তাৰপিছত আমি টোটেল 3জন ষ্টুডেণ্ট আছিলোঁ আজি, 3জনীয়ে কৰিছিলোঁ ডিজাইনবোৰ। বাইদেৱে আমাক এবাৰকৈ দেখুৱাই দিছে, তাৰপিছত আমি 3জনীয়ে কৰিছিলোঁ। আৰু বাইদেৱে 2টা কেক বনাই থৈছিলে ৰাতিতে আৰু 2টা কেক আমি নিজে হাতে বনাইছোঁ। আৰু মই যিহেতু কেক বনাব অলৰেডি জানো, যাৰ বাবে মোৰ কাৰণে অসুবিধা নহৈছিলে। আৰু যি 2জনী ষ্টুডেণ্ট আছিলে, তেওঁলোকে কিন্তু কেতিয়াও কেক বনাই পোৱা নাছিলে, তেওঁলোকৰ বাবে অলপ টাফ হৈছিল, কিন্তু ধুনীয়াকৈ বনাই লৈছিল। এই 4টা ডিজাইনৰ আমি কেক বনাইছোঁ। কোনটো ডিজাইন আপোনালোকৰ আটাইতকৈ ভাল লাগিছে? এটা কেকতে আমি কেইবাটাও ধৰণৰ ফ্লাৱাৰ দিছোঁ, কাৰণ আমাৰ শিকাৰ কথা আছিলে। আৰু আজি গৈ আছোঁ এটা বেলেগ ঠাইত, কিবা এটা কামৰ বাবে। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, দেখা হ'ব নতুন এটি ভিডিঅ'ত। সকলোৱে ভালে থাকিব। আৰু হয়, কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ভিডিঅ'বোৰ কেনে লাগে। আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আজি সন্ধিয়া আহি পাইছোঁ আমাৰ ঘৰত, নিজা ঘৰত, মানে মোৰ শ্বশুৰ বাৰীত। আৰু অলপ আড্ডা মাৰি আছোঁ ইয়াতে। আৰু ইয়াৰ জেঠীমাৰ লগত খেলি আছে আৰু মই মোৰ শাহু মাৰ লগত গল্প কৰি আছোঁ, পূৰা জমনি গল্পবোৰ অলপ আপোনালোকৰ লগত দিছোঁ। বাই।